আমি নাৰীগৰাকীওতো মানুহ। কথা আৰিয়ান ফুকন, কণ্ঠ বিকি সোণোৱাল। মোৰ বৈবাহিক জীৱনৰ পাছত মোলৈ মাৰ ফোন আহিছিল। হেল্ল' মা, কোৱা। মা, মই ভালে আছো। মা, এখেতৰো ভাল দিয়া। মা, আমাৰ সকলোৰে ভাল দিয়া। তোমালোকে ভালে আছা নহয় মা? মা, মই ইয়াত বহুত সুখত আছো জানা। হ'ব দিয়া মা, ৰাখা। মা, মই তোমাক কেনেকৈ কওঁ বাৰু মই যে ইয়াত সুখত নাই বুলি। মই তোমাক কেনেকৈ কওঁ যে এওঁলোকে মোক বহুত অত্যাচাৰ কৰে মা। মই যে ঘৰৰ পৰা বহুতো বস্তু আনিব নোৱাৰিলো, তাৰ বাবেও মোক মাৰে জানা। এওঁলোকে মোক ইমানে অত্যাচাৰ কৰে নহয়, তুমি জানা। মা, তোমালোকৰ মাজনী আজিকালি কিছুমান ৰাতি ভোকাতুৰ হৈয়ে থাকিবলগীয়া হয় মা। তোমালোকৰ মৰমৰ মাজনীয়ে আজিকালি প্ৰায় মাটিত শুয়ে ৰাতিবোৰ পাৰ কৰিবলগীয়া হয় মা। এওঁলোকক মই এতিয়া কেনেকৈ কওঁ যে ময়ো এগৰাকী মানুহ, ময়ো যে কাৰোবাৰ মৰমৰ মাজনী হয়। এওঁলোকক এতিয়া কোনে কব মা মই নাৰীগৰাকীওতো মানুহ হয় ন মা।